নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভিডিঅ'টি চাই ভাল পাব। শুই আছিলে, উঠিয়ে তাই ফূৰ্তিখন চাওকচোন। ডাঙৰ ল'ৰাই তাক কোচত কৰি উঠাই লৈ আহিলে বাহিৰলৈ। এতিয়া তাৰ ফূৰ্তিখন চাওক কেনেকুৱা কৰিছে সি। শুই উঠিছে বেচেৰা। ভাইটি চলৈ যোৱা আমাৰ ডাঙৰ দেহা দেই। ভায়েকক মৰম কৰিছে, বিচনাৰ পৰা দাঙি লৈ আহিছে। খুৱাইছে আৰু ডাঙৰ হৈছে। মই ল'ব লাগে দেখিছেনে? সি তাৰ কোচলৈ কেনেকৈ যাবলৈ ধৰিছে। সি তাক খেলিবলৈ নাযায়। পেলাই নিদিবা আকৌ। নামিব লাগে। ক'ত যোৱা? ভাইটি খোজ কাঢ়িব নেকি? সি তাক খোজ কঢ়াবলৈ লৈ গ'ল। মোৰ আৰু সিহঁতক ভিডিঅ' কৰা নহ'ল। মই আহিলোঁ পাকঘৰলৈ। বনাবলৈ গৈ আছোঁ। এয়া মটৰ মই ৰাতি তিয়াই ৰাখিছিলোঁ, ধুই ল'লোঁ। মটৰ ঘুগুনি আৰু এয়া আটা। আপোনালোকে বাৰু দাইল বনালে দাইলখিনি থাকি গ'লে কি কৰে বাৰু? দাইলটো খাই দিবলৈ মন নাযায় ন? মই এনেদৰে আটাৰ লগত মাৰি ল'ৰাক বনাই দিওঁ। খাই বহুত ভাল পায়। কালি ৰাতি দাইল বনাইছিলোঁ, বাকীখিনি মই ফ্ৰিজত ভৰাই ৰাখিছিলোঁ। দাইলখিনি দি মাৰি বেলেগ গুটি নহয়, নিমখ দাইলত দিয়ে থাকে। অকণমান তেল দি মই 10 মিনিটমানৰ কাৰণে ফ্ৰিজত ৰাখি দিছিলোঁ। কোমল হৈ আছিলে। সেইখিনি লৈ মটৰখিনি মই বইল কৰি ল'ম। কেনেকৈ কি কৰিছোঁ আপোনালোকক দেখাই আছোঁ বাৰু, ঠিক আছে। আলুটো কাটি ল'ম এতিয়া টুকুৰা টুকুৰকৈ। এইখিনি কুকাৰটোত ভৰাই দিম এতিয়া। ইয়াতে এটা কাটি থোৱা পিঁয়াজ, অকণমান দালচেনি আৰু ইলাচি মই লগতে ভৰাই দিম ইয়াত কুকাৰত। তাৰপিছত দিম ইয়াত নিমখ জোখমতে। তাৰপিছত দিম হালধি। তাৰপিছত দিম এতিয়া পানী। পানী জোখমতে দিব। বুটখিনি মটৰখিনি সিজাৰ জোখেৰে। তাৰপিছত ইয়াতে দি দিম অকণমান মিঠাতেল, যাতে হুইচেল মাৰিলে ইয়াৰ যিখিনি পানীৰ ভাৱটো ওপৰলৈ উঠি নাহকে।
অকণমান দিম মিঠাতেল। অকণ মাৰি 5টা বা 6টা চিটি অহালৈকে গেছত উঠাই দিম। বছ মোৰ হৈ গৈছে এতিয়া। ইয়াত উঠাই দিলোঁ। 5টা বা 6টা চিটি অহাৰ পিছত এইটো বন্ধ কৰি দিম। তাৰপিছত এইকেইটা এতিয়া মুঠি মই বেলি বনাই ল'ম। দেখাই আছোঁ বাৰু আপোনালোকক। কুকাৰে হুইচেল মাৰি আছে। গেছ অফ কৰি দিম। ল'ৰাই ঘিউ খাই বৰ ভাল পায়। অকণমান সৰহকৈ লগাই দিছোঁ তাক। অলৰেডি হৈ গৈছে আৰু মোৰ। দুইটা চাইড সেকা হৈ গৈছে মোৰ ভালদৰে। দুইটা হৈ গৈছে। মই বাকীকেইটাও বনাই আছোঁ। বনাই লওঁ, তাৰপিছত দেখাই আছোঁ। বনোৱা হৈ গৈছে এয়া। গেছ অফ কৰিলোঁ। এয়া মটৰখিনিত তেল মাৰিম এতিয়া। মই কেৰাহীটো গৰম কৰি ল'লোঁ। ইয়াত অলপমান মিঠাতেল দিম। তেলখিনি গৰম হৈ গ'ল। ইয়াতে দিম কেইটামান পাঁচফোৰণ। ডাঙৰ চাই এটা পিঁয়াজ মই কাটি থৈছিলোঁ। দিম। ইয়াতে দিম অকণমান নহৰু। ভালদৰে লৰাই ল'ম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম।
এইখিনি ভজা হৈ গৈছে। ইয়াতে দিম এটা মই বিলাহী কাটি লৈছিলোঁ। বিলাহীখিনি জহি যোৱালৈকে অলপ ভাজি ল'ম। বিলাহীখিনি জহালৈকে ভাজি থাকিম। এতিয়া ইয়াতে দিম 1 চামুচ হালধি, আধা চামুচ গৰম মছলা, আধা চামুচ ধনিয়া গুড়ি। এইখিনি দি খুব ভালদৰে মিলাম এতিয়া। এইখিনি ভজা হৈ গৈছে, শুনিছেনে? এনেদৰে তেলটো ওলাই মছলাখিনি সম্পূৰ্ণ ভাত খাই গ'ল। মছলা বিলাহী ইয়াত এতিয়া মটৰখিনি ঢালিব পাৰোঁ। ইয়াত অকণমান পানী দিম মই। এইখিনি অলপ সময় উতলিবলৈ দিম ঢাকোন মাৰি। এইখিনি ৰেডি হৈ গৈছে আৰু 1 মিনিটমান ঢাকোন মাৰি সিজাম। এইখিনি চাম এতিয়া, দেখিছেনে? হৈ গৈছে আৰু এইখিনি হৈ গ'ল। লৰা থাল ৰেডি হৈ গ'ল। খাবলৈ লৈছে আৰু হাঁহিছা কেলে? খোৱা কেনেকুৱা হৈছে কোৱাচোন অকণমান খাই। ফালৰ পৰা দেউতাকে তাক বেলেগ এটা কথা সুধিছিল, যাৰ বাবে সি মূৰটো লৰাই দিছিলে। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।